Hello everyone, স্বাগতম জনাইছো মোৰান এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া বাজিছে মই দেখাই আছো আপোনালোকক প্ৰায় ধৰক 4:30 মান বাজিল মানে আবেলি টাইম আৰু বৰ্তমান মোৰ লগত আছে ইফালে চাওক লেত্ৰা ভৰালি মানে ইয়াৰ মই মোবাইলটো কিবা বেয়া হৈছে মানে ফোনটো আহিলে মানে গোটে স্ক্ৰিনখন অফ হৈ যায় তো ভাবছো কি ইয়াৰ কাৰণে এটা মোবাইল কিনবা কাৰণে যাম নলবাৰী মোবাইলটো ক'ত কিনলি ভাল হ'ব মোবাইলটো নলবাৰীৰ এই নিউ ইলেক্ট্ৰনিক্স বুলি এখন দোকান আছে মোৰ দাদাৰ দোকান তাতে ল'ম যায় কমত পাম কি কমত তই চাই দেখছো একদম কমত মোবাইলটো এটোৱে কথা বাকি তোৰ খবৰ কো খবৰ আছো দে আৰু এনেকা নম্বৰী বত্তি আছো আৰু প্ৰেম চেম প্ৰেমটো আৰু হাৱা হৈ গৈছে তোমাৰ কিয় এইটো বায়ুমণ্ডলত ঘূৰি আছে আগতে এটা বৰ কথা কৈ আছিলি মই বাচ্চালতে ৰাখো সেইটো সেই হাঁহি নামাৰবি দেই সেই হাঁহি নামাৰবি পাঠশালাতে আছো কিন্তু ইয়াতে মাৰি থৈ যাম তো আৰু তোৰ যি এটা হেৰি আছিলে কিবা এটা সেইটো আছে না সেইটো 31 জানুৱাৰী পিছত হ'ব 31 জানুৱাৰী মানে এটা সেই আছে না চবৰে চব বস্তু এটা 31 জানুৱাৰীতে মালা দিবি মালা নহয় কি তোৰ গম পাবি বাৰু যিকোনো হওক এতিয়া বৰ্তমান আমি জাবাৰা কাছাই বম হৈ যাব একবাৰ দিও নেকি জাবাৰা কাছাই বম লেত্ৰা আৰু যিকোনো হওক এতিয়া বৰ্তমান যাই আছো আমি নলবাৰী ইয়াক লৈ পেলাই মানে ৰাতিপুৱা এই পাঠশালা গৈছিল কিবা এটা কামত তো এতিয়া গৈ আছো ডাইৰেক্ট নলবাৰী চালো কাম মানে সেই আপিলক কৰিব আনাই এই কামত ঘৰৰ মানুহ যদি আপি নালগে ঘৰৰ মানুহ যদি চাই দিয়ে বিয়া পাতিম নেদলি আৰু নালগে আপোনাৰ জগন্নাথ এই তাৰ মানে কেছটো কি গম পাইছি না বা সেই কেইদিন ভৰালিক ফোন কৰিলে আপুনি কল কৰি থকা ব্যক্তিজন বা সেইকেইদিন ভৰালিক ফোন কৰিলে সেই তাৰ মানে এনেকুৱা লেভেলৰ প্ৰেম বুঢ়া হৈছি না এই বুঢ়াৰ টাইমত প্ৰেম কৰিলে হ'বই এই বাচ্চাৰাত ভৰালি এটা কথাই ক'ব 31 তাৰিখৰ পিছত এটো শিৱও নাজানে কি হ'ব কিন্তু ব্লক যাই আছো এতিয়া নলবাৰী মোবাইল কিনবা এইফালে আহি পালো নলবাৰীত থকা এই নিউ ইলেক্ট্ৰনিক ভাই যাওৰা কিন্তু এটা কথা ৰিয়েলমি ক'ত ল'বি আইফোন এটা ল'ব লাগিছিল আইফোন এটা ল'ব লাগিছিল মানে এতিয়া পকেটত কিমান আছে পইচা কিডনী বেছি পাম অলপ পইচা হ'ব আছো এইটো কথা পাতিম দাদাৰ লগত কথা পাতি লওঁ এইফালে দাদা আছে এই নিউ ইলেক্ট্ৰনিক্সৰ আৰু মানে আমাৰ ইয়াক এটা মোবাইল লগা আছিল আইফোন লাগিছিল আইফোন মানে তোৰ পকেটত মানে 10,000 টকা লৈ আহিছি ইয়াক আইফোন লাগে এনে কথা 10,000 টকা এনে কৈছিলি 1 টকা এটা লৈ কিমান 100 কি হ'ব দাদা পাম না 1 টকা তো পাব কি কো সঁচা নেকি 2 টকা দুটা পাব দিলে এটা প্ৰচেছটো 1 টকাৰ এটা লবি মানে এখিনকে ঘপকে 1 টকাটো দিলে এটাটো দি দিবা না দাদা প্ৰচেছটো কৈ দিয়া প্ৰচেছটো আজিকালি ফাইনেন্সৰ সুবিধা যিমানে দামী ফোন নহওক যিমানে যি নহওক ফাইনেন্সত 1 টকা ডাউন পেমেণ্টতো মোবাইল আহি যায় আইফোন হওক এণ্ড্ৰইড হওক যিকোনো তবে আইফোনটোতো চামেই কিন্তু আইফোনৰ লগতে আৰু এটা বস্তু সুধিলোঁ নিউ ইয়াৰ বুলি কিবা নতুন ফোন আহিছে নেকি বহুত ফোন আহিছে নিউ ইয়াৰ বুলি সেইবিলাকো 1 টকাত পোৱা যায় না ফাইনেন্সত 1 টকা ডাউন পেমেণ্ট কেৱল চিভিলটো ভাল লাগিব 1 টকা ডাউন পেমেণ্টত হৈ যায় গোটেইখিনি হৈ যাব গোটেইখিনি আৰু কিবা অলপ প্ৰচেছিং ফিজ আহিব তো আপোনাৰ তাতে আইফোনৰ লগতে এণ্ড্ৰইডৰ চব ফোন এভেইলেবল আছে চব এভেইলেবল আছে এটা এটাকে দেখকচোন নতুন কি ফোন আছে বাকী এইবিলাকতো ৰিয়েলমি C67 11 Pro এইবিলাকতো আহিছে বাকী নতুন কি আছে এই দেখক এটা বৰ বহুত ধুনীয়া ফোন আছে মই দেখি আছো এইটো কি ফোন এইটো নতুন আছে ভিভোৰ X100 খুলবা পাৰি পাৰি মই দেখিছো খুলি ৰাখছো X100 একদম নতুন এইটো একদম লেটেষ্ট হৈছে কাভাৰৰ লগা থাকে নেকি কাভাৰো আহে আজিকালি তো এইফালে চাব পাৰে এইটো আছে X100 তো এইটো ফোন মেমৰি কিমান ৰেম ৰোম কিমান ৰেম 12GB আৰু ষ্টৰেজ আছে 256GB এইটো প্ৰাইচ 64,999 ৰ পৰা আহি আছে আৰু এটা মই বস্তু আপোনাক সুধিলোঁ মানে আজিকালি অনলাইনত চব বস্তু চবে ব্যৱহাৰ কৰে ধৰক মানে আজিকালি ফোন লগা হ'লে আইফোন হওক এণ্ড্ৰইড হওক চব বস্তু অনলাইনত পোৱা যায় অনলাইনৰ আৰু মোবাইলৰ দোকানত কিবা ডিফাৰেঞ্চ থাকে নেকি সেইটোৱেতো কথা আমি সেইটো কথাই কৈছো অনলাইন আৰু অফলাইনত একো ডিফাৰেঞ্চ নাই অনলাইনত যিটো দাম অফলাইনতো সেইটো দাম কিছুমানতো অনলাইনতকে আমাৰ দাম কমে আমাৰ ইয়াতে কিছুমান মডেলৰ দাম কমে কিন্তু আপোনালোকে অফলাইন যেতিয়া মোবাইল এটা ল'ব আজি আপোনাক মই এনেকে মোবাইলটো দেখাই দিছো খুলি পেলাই কিন্তু অনলাইনত এইটো এনেকে মানে খুলি মই হাতেদি লাৰি পেলাই চাবা নোৱাৰো ফটো চাই বিয়া কৰা হেন কথা কথাটো হেন বাৰু এইটো আৰু কিছুমান ধৰক ৱেবছাইট আছে সেইবিলাকত বিশ্বাসো কৰিব নোৱাৰি আমাৰ লগৰ এটাই আইফোন এটা একবাৰ অৰ্ডাৰ দিছে কাঠৰ টুকুৰা এটা আহিছে আৰু মই এটা কথা কওঁ এৰে মাজতে অনলাইন আমি কৈ আছো মোবাইলটো বেয়া হ'ব পাৰে আমাৰ ইয়াতে আপুনি এটা মোবাইল ল'লা মোবাইলটো কিবা বেয়া হ'ল চিষ্টেমত কোম্পানী চিষ্টেমত আমি মোবাইলক আমি নতুনো দি দিওঁ
সেইটো মোবাইল আমি কোম্পানীক পঠাই দিওঁ আচ্ছা এতিয়া অনলাইনতো বহুত বস্তু অৰ্ডাৰ হয় অনলাইনত যিখিনি অৰ্ডাৰ বহুতে মালটো ৰিচিভ নকৰে বা 2 দিন চলে আৰু ৰিটাৰ্ণ মাৰে এটা কথা আপোনালোকে ভাবক মই গোটেই আপোনাৰ মানে তোমাৰ থ্ৰুদি গোটেই অডিয়েঞ্চক কৈছোঁ সেই মোবাইলখিনি ক'ত যায় সেই মোবাইলখিনি অনলাইনত দিয়ে নহয় নহয় মই সেইটো কোৱা নাই অনলাইনত যিখিনি মাল ৰিটাৰ্ণ হয় মোবাইলটো চিম লগালে ইউজ কৰলা সেই মালটো ক'ত যাই আছে সেই মালটো অনলাইনতে বিক্ৰী হৈছে সেই মালটো অনলাইনত যি কেতিয়াবা যি লাগাতকৈ বেছি অফাৰ দেখে থাকে সেই মালে সেইটো মাল আহে তাৰমানে উল্টা পাল্টাকে যায় কথাটো মানে চেমে হয় সেইটো কাৰণত মানে কি দোকানত আহি যদি নিজ হাতে মোবাইলটো লাৰি চাই মেলি ভালকে ভাল বেয়া কিছুমানত ফাটাও থাকিব পাৰে আৰু আপুনি ৰিটাৰ্ণ দিলাক আৰু আহোঁতে 10 দিন টাইম লাগিল তাতকৈ দোকানত আহি পেলাই ডাইৰেক্ট কিনি লৈ যাওক আৰু এইখন নিউ ইলেক্ট্ৰনিক্স নলবাৰীত আপোনালোকে সকলোৱে চিনি পায়েই তো ইয়াত আহিলে আপোনালোকে এইবিলাক ফোন একদম কম দামত পাই যাব আৰু লগতে মোৰ নাম যদি কয় তেতিয়াহ'লে আৰু অলপ কমত পাব এইফালে স্ক্ৰীনত নাম্বাৰ আহি আছে আৰু ডেছক্ৰিপশ্যনতো নাম্বাৰ থাকিব আপোনালোকে গৈ পেলাই কণ্টেক্ট কৰিব পাৰে তো এইটো ফোনটো দেখালে আৰু কিবা বেলেগ ফোন আছে নেকি বেলেগ এটা আহি আছে সেইটো একচুৱেলি প্ৰি বুকিং চলি আছে চেমচাঙৰ নামটো বোধহয় শুনি আছে চেমচাং এটা নতুনকে কিবা চেমচাঙৰ এটা এডভাৰটাইজ মাৰি আছে চেমচাং S24 আল্ট্ৰা এইটো বহুত হাই ফাই বহুত AI টেকন'লজি বহুত সাংঘাতিক ফোন আহি আছে কিন্তু সেইটো কোনো ডেমো বৰ্তমান আমাৰ তাতে অহা নাই কিন্তু কোনোবাই যদি ল'ব ইচ্ছা কৰে 17 তাৰিখৰ ভিতৰত প্ৰি বুক যদি কৰে 5000 টকাত তেখেতে বেনিফিট পাব 5000 টকা এনে ফোনটোৰ প্ৰাইচ কোম্পানী এতিয়ালৈকে লিক কৰা নাই তথাপিও এপ্ৰক্স 1,30,000 মানৰ ওচৰে পাজৰে হৈ যাব তো এইফালে এইটো ফোন চাব পাৰে মানে এতিয়ালৈকে ৰিভিল হোৱাই নাই এইখিনি আহিছে অকল দাম বেছি নহয় 1,30,000 মাত্ৰ 1,30,000 কি পি যাবা বুঝছে না তো এই মোবাইল লবি যা মই দাম হ'ব কি লবি বেলেগ এটা লওঁতে কম দামিছে মানে আইফোন লাগে বুলি সেইটো চাম বাৰু আৰু লগতে কিবা বেলেগ ফোন আছে না চাই লওঁ আজিকালি আইফোন চবৰে থাকে আইফোন আইফোনটো নিব্বা নিবিৰো থাকে চবৰে থাকে তো সেইটো কাৰণত এণ্ড্ৰইডৰ যদি কিবা ভাল ফোন পা আৰু দাদাৰ তাতে লৈ লওঁ আৰু দাদাৰ এতিয়া নলবাৰীত চবে চিনিয়ে পায় এই নিউ ইলেক্ট্ৰনিক্স বুলি এতিয়া চিনি নাপাব মানুহে নেকি বঢ়িয়া বঢ়িয়া দাদা তাক আহক চবে মইতো ল'ম লমে নহয় কথা কেতিয়া কমত দিব কমত দিয়া নিশ্চয় ল'বা কি এতিয়া তুমি এণ্ড্ৰইড ল'বা না তুমি আইফোন ল'বা আগতে সেইটো ডিচিশ্যন ল'বা এটা কলি বয়ে হয় দাদা কিন্তু ল'বৰ মন আছিল আইফোন হয় কিন্তু এই কথা শুনি অলপ মনটো চাই চেঞ্জ হৈ গ'লে দাদা এণ্ড্ৰইডে চাওঁ দিয়ক এণ্ড্ৰইড ল'বা কি ফাইনেন্স কৰি দিম জিগত দিয়ে দিয়ক ফাইনেন্স কৰি দিয়ে কেছত দিয়ে কিমান মান ৰেঞ্জত চাবা তুমি 20-25 মানৰ ভিতৰত 20-25 মানত চাবা দেখাম নেকি কিবা অলপ দেখে দিয়াচোন কি আছে তই যে 20-25,000 টকা বুলি কলি পকেটত আছে একটা তই ফাইনেন্স হ'ব নালাগে কিন্তু সেইটো মান দিয়ক দাদা দেখে দিয়ক কি আছে দেখক ল'ব দিয়ক কিহত দেখাম চেমচাং ভিভ' ৰিয়েলমি ৰেডমি কি দেখাম যত যিমান যি ফোন আছে এটা এটাকে গোটেই দেখক চব আছে মটৰ পাই ৰিয়েলমিৰ পাই মানে ভিভ'ৰ পাই চেমচাঙৰ পাই গোটাই আছে অপ'ৰ পাই চব আছে সব মডেলৰে এটা এটা উলিয়াই ফেলে দেখক মানে যোনটো শান্তি হয় কোনটোৱে ল'বি না কিব কিন্তু এটা কথা আছে অসমীয়াত অধিক মাছত বগলী কণা বুলি মই হেঙাই বগলে নহয় মইতো জানো কোনটো মাছ খাব লাগে আমি লোহক কিবা যিটো ভাল লাগে সেইটো ল'ব আপুনি গোটেইখিনি উলিয়াই দিয়ক আৰু আমাৰ লগতে আপোনালোকে চব যদি কম দামত পায় তেতিয়াহ'লে আপোনালোকে লৈ যাওক মোবাইল ভাল মোবাইল পাই দাদাই ফাইনেন্সতো দি আছে ইমান ধুনীয়া দাদা আমাক কি মৰম কৰি মাতিছে এতিয়া আমাক বিৰিয়ানিও খুৱাব তো কৈছে কিন্তু মই যদি বিৰিয়ানি খাব নাপাওঁ তই চাবি কিন্তু ভাই কম দামৰ পৰা একদম হাই লেভেলক লগি 10,000 মান টকাৰ পৰা প্ৰায় 1.5 লাখ মান টকা এটা ফোন আছে গোটেইখিনি এতিয়া দাদাই দেখি দিব কোনটো কি ফোন দাদা একদম কম দামী কোনটো 5G লিখব না 4G লিখব কি লাগব দুটা হলি কথা 4G 5G এটা ধৰি 4G হলিতো মোটামুটি 10,000 মানত ভাল ফোন পায় আজিকালি আৰে কমতো পায় 5G হলি 14-15,000 টাকা হলি ভাল হয় চাই ল গোটেইখিনি এক মিনিটৰ পৰা দেখি ৰাখছো 10,000 টকাটো ফাৰ্ষ্ট দেখো এতিয়া এটো ৰিয়েলমি এটো মোটামুটি 9,500 মানতে আহি যাব 4GB RAM এটো কি C51 এটো কিমান কৈছে জানা 9,500 আৰু এটো কোনটো ৰিয়েলমি 11 এটো অলপ বেছি হ'ব এটো 20,000 মান আছে এটো 20 হলো 25 বাজেট পইচা ৰেঞ্জত আছে না এটো এটা নতুন ফোন এটো 10,000 মান টাকাত আহি যাব এটো 10 এটো 5G না 4G তো ৰেঞ্জত এটো আমি দুটা পাবি ঠিক আছে এটো চাই লম আৰু বেলেগ কি আছে আৰু আছে দেখে আছো আৰু 4G যদি লাগে তো স্যামসাংৰ আহিব এটো 10,000 মানত আহি যাব স্যামসাংৰ মডেলটো সব আছে জি লাগে এটো গ্যালাক্সি A05 এটো 10,000 টকাত আহি যাব না আৰু যদি ধৰক এটা কম সম হ'ব না নাই হ'ব আইলিয়া অলপ চাই দিম আৰু মোৰ ফালৰ পৰা মই স্পেচিয়েল কে চাই দিম কিয় দিম নিশ্চয় টেনচন নাই আৰু এটো কি এটো ইনফিনিক্স হট 30 এটো কিমান
এইটো 11,500 11,500 এইটোও তোৰ বাজেট এটো আছে বাজেটত আছে এইটো কিন্তু 5G এইটো 5G বঢ়িয়া এ মজা আৰু এটা ভাল ফোন দেখা চবে বিচাৰি আছে মটো G54 এইটো কেনেকুৱা প্ৰাইচ এইটো 12GB 256GB 16,000 টকা মাত্ৰ ও বাবু 5G এইটো বঢ়িয়া আৰু দেখক আৰু চাওক বাকি কি সব OnePlus OnePlus কিনা OnePlusৰ মডেল বেলেগ আছে 18,000 ৰ পৰা OnePlus আছে এফালে একদম মোটামুটি 65,000 মানক লাগি আছে এই এটো কিমান দাম Y20 5G এটো ন Y20 এইটো 5G এইটো নতুন হৈছে এইটো 15,500 6GB RAM এনে ডিসকাউন্ট আছে নি ডিসকাউন্ট হ'ব যিখিনি বাৰু মই চাই দিম এনাই দামটো বহুত আছে দাম থাকাতে এতে 20,000 দাম কিন্তু এইটো অনলাইনতো 15,500 আছে এই আমাৰ মই যি কৈছিলো অলপ আগতে অনলাইন অফলাইন আছে এটা যিমান ফোন দেখিছো অনলাইন অফলাইন সব একে দাম এটো Y17 এর স্পিড এইটো 11,500 তো ভাই এটা কোনটো ফোন লবি এই যাবা মাথা তো পাগলা আছে মোরা আই কিয় কোনটো লইতে কোনটো লো মানে আইফোনও চাব পাৰে পাৰি কিন্তু ঘটনা দা ল্যাপটপত আইফোন দিব বুলি কৈছি অ আহিব মই ফাইনেন্সত চাই দিও আইফোন কি এভেইলেবল আছে বৰ্তমান আইফোন 13 ৰ পৰা 15 প্ৰ লগি গোটেইখিনি Pro Max কমপ্লিট সব আছে 13 ৰ পৰা গোটেই প্ৰাইচে হতি ইয়াক কৈ দিয়ক তো এইফালে চাব পাৰে আইফোনৰ গোটেই কেইটা মডেল আছে এইফালে 13 ৰ পৰা 14 ৰ পৰা 15 ক লগি গোটেই কেইটা প্ৰাইচ কেনেকুৱা দাদা আইফোনত 5,000 বৰ্তমান অফাৰ চলি আছে 5000 গোটেই ফোনতে প্ৰ আৰু প্ৰ মেক্সত চলা নাই তাত বাহিৰে গোটেই কেইটা মানে মডেলত 12 13 14 14 প্লাস 15 গোটেই দে গোটেই কেইটা 5,000 কে অফাৰ চলি আছে বৰ্তমান এইটো কি এইটো 15 চাগে এইটো 15 প্ৰ 15 এইটো দাম কেনেকুৱা এইটো 1,34,900 1,34,900 কম হ'ব নেকি কেন হ'ব তোৰে যেন দোকান দোকান মোৰে ৰ দাদা কত লব লাগব আৰু বাকি এইটো কি এইটো 13 13 টো কেনেকুৱা প্ৰাইচ 13 5,000 অফাৰ আছে এটা 54,900 আহিব 54900 128 GB 128 GB আৰু এইটো 14 64,900 64900 এইটোৰো 5000 5,000 অফাৰ সব 5,000 অফাৰ চলিছে এইকেইটা আৰু এইটোৰ প্ৰাইচ কেনে এইটো কি এইটো 15 80,000 আছিল তো না এইটো জানোই জানো এটা 74,900 5,000 অফাৰ আৰু এইটো এইটো 80,000 আছিল এতিয়া এইটো 74,900 আৰু এইটো 84,900 90,000 আছিল 5,000 সব অফাৰ চলি আছে মানে গোটেই আইফোনৰ গোটেই কেইটা ফোনতে 5000 অফাৰ চলি আছে প্ৰ মেক্সত বাহিৰে সবতে আৰু তাতকে এটা ভাল কথা কি আইফোন যদি ল 2 বছৰৰ ইএমআই আহিছে এতিয়া 24 মাহৰ ইএমআই তই যদি চা 40,000 টকা তই যদি তই এটা ডাউন পেমেণ্ট দিয়া তোৰ মাহে কবে 1200-1300 টকা আহি থাকে অলপ বেছি হ'ব হাতত মই কৈছিলো ন, এডজাস্ট হৈ যাব তো হিচাপটো ক'ত দিব তুমি এলাই হেৰি কৰা তুমি ইয়াৰ মানে এতিয়া বৰ্তমান 25,000 টকা আছে হা তো 25,000 টকা যদি জমা দেই ই যদি এটা 15 টো দিবা খুজে 15 টোত কিমান হ'ব প্ৰথম তুমি ইএমআই 2 বছৰৰ কৰবা কিমান 3,120 টকাকে ইএমআই আহিব মাত্ৰ পাৰি কেন নৰি কিনে যত ইনকে উলাই দিবি 15 টো ল'ব পাৰি না কি তো পাৰি বঢ়িয়া মোবাইল আৰু এইখন দোকান মানে স্পেচিয়েলি মোৰ চিনাকি দোকান হয় মানে নলবাৰীত মই থাকোৱে আপোনালোকে গমে পায় আৰু দাদাৰ লগত মোৰ বহুত আগৰ পৰা কণ্টেক্ট তো আজি মই সেইকাৰণে ভৰালিক লৈ আহিছোঁ এই মোবাইল লওঁ বুলি কৈ আছিল সেইটো কাৰণে ইয়াত মোবাইল কিনিবৰ কাৰণে লৈ আহিছোঁ আৰু ইয়াত অকল মোবাইল বুলি নহয় ইয়াত যিকোনো ইলেক্ট্ৰনিক্স মানে ফোন ৰিলেটেড গোটেইখিনি আপোনালোকে ইয়াত পাই যাব তো ভাই বহুতো চালি এতিয়া কনফাৰ্ম কোনটো কৰিলি আইফোন 15 টো উঠে দিম দে সুমন বিহু বুলি যা দি এসি 15 টো ল'বি মানে ইএমআই দিব পাৰিবি না মাহে কেন নৰি ইএমআই সুমন 3,200 ইমান পাইছে 3,200 নহয় 3,100 কিবা 23 টকা নাই ঠিকে আছে তাহলে দাদা কওক দাদা মোবাইলটো ঘৰতে কাট সেইটো নহয় ও মই পাগল হৈ এইটো 15 এইটো 15 এটো ফাইনেল এইটো গোটেইখিনি হেৰি কৰি পেলাই ভৰাই দিয়ক ফাইনেল কৰি দিয়া তে তোমাৰ হৈ গেল এই দাদা এইটো ভালকে ৰাখিবা পাৰি দিছো আপোনাক আৰু এইখন ৰিচিপ্ট এইখন 1 বছৰ ভালকে ৰাখিবা কিবা প্ৰব্লেম হ'লে 1 বছৰ ৱাৰেণ্টি আছে কিবা প্ৰব্লেম হ'লে ইয়ালৈকে তুমি আহি যাবা কেৰি বেগ দি আছো মই এয়াৰপড আজকাল গিফ্ট দিবে এর পিছত দিম আৰু হ'ব এনে জলি তো ভাই হেপি এতিয়া লৈ ললো আইফোন তে কেনেকুৱা বাটত কি কৰিবি বাততে আত্তো না এটা সিগর তো ইগো আবার লাগবে ভাই মোর আপনার তো মুতা হে কইছে কি আনা করা সিগর কই মোক হেগলা ৰেটক হেগলা বেটা লাগ দিবি হেগলা মোক নিবি কি আহনে কৰাই কিবা এটা কৈ নিবি যতে দেশো বাৰ ভাবি আপোনাৰ ধাৰা কৰিব লাগিব হ'ব কিবা এটা দেখা যাম তো ভৰালি আইফোন ললাকে আৰু দাদা আপোনাৰ লোকেশ্যনটো কৈ দিয়ক দোকানখন কোনখিনিত আছে
ভৰালি লোৱাৰ কাৰণে ভাল লাগিল আমাৰ দোকানটো হ'ল নলবাৰী PNC ৰোড আছু অফিচ যিটো আছে শ্বহীদ ভৱন ছাত্ৰ সন্থা অফিচ তাৰে একদম সন্মুখত এই নিউ ইলেক্ট্ৰনিক চেণ্টাৰ আৰু চব ফোনত ফাইনেন্স হ'ব কোনো ধৰণৰ এক্সট্ৰা পইচা দিব নালাগে এক্সট্ৰা হেৰি নালাগে গোটেইখিনি মেপিং প্ৰডাক্ট পাব আপোনালোকে আহিব আৰু যদি চিভিলটো ভাল আছে ভৰালিৰ নিচিনা 1 টকাটো মোবাইল লৈ যাব পাৰিব এইটো ভৰালি চিভিল নহয় বাৰু এইটো দেউতাকৰ হেৰি ইয়াত চিভিল ভালে নাপায় এইটো বাদ দিয়ক বাৰু যিকোনো হওক চিভিল ভাল নহয় দেই মোৰতো নাইয়ে একলা একলা চিভিল টিভিল বাৰু যিকোনো হওক আপোনালোকে আহিব ইয়াত তো এইফালে লৈ ললো লৈ যাম না কি কয়